নমস্কাৰ, গুড মৰ্নিং সকলোকে। আছামিজ ব্লগাৰ দীপিকা ৱাইটি চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভাল। আজি লক্ষ্মী পূজা উপলক্ষে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন। আজি লক্ষ্মী পূজাৰ লগতে মোৰ সৰু দেউতাৰ কামৰ তিথি। তেখেতে কাতিৰ পূৰ্ণিমাৰ দিনাখন ঢুকাইছিল আৰু আজি হৈছে কাতি মাহৰ পূৰ্ণিমা তিথি, গতিকে সৰু দেউতাৰো কামৰ তিথিয়ে পৰিছে। লগতে কামৰ তিথি উপলক্ষে আয়তীসকলক নাম প্ৰসংগ কৰিবলৈ মাতিছোঁ আৰু আজি লক্ষ্মী পূজাৰ বাবে সকলোৱে অহাটো অলপ অসুবিধাজনক হ'ব, গতিকে যিকেইজন আহে তেখেতসকলৰ কাৰণে মই অকণমান চাহৰ যোগাৰ কৰোঁ। মই ঘৰকেইটা ঝাৰু দি নিছোঁ, খুৰীক মুচি নিবলৈ দিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া খুৰীয়ে ঘৰ মুচি আছে। মোৰ সকলো কামতে খুৰীয়ে সহায় কৰে। খুৰীৰ লগতে গোটেইখিনি কাম কৰোঁ দুয়ো মিলি। চোৱাত ব্যস্ত। চিকু চফাইখন উলিয়াই থ। দুটা নাৰিকল এনেকৈ উলিয়াই লৈছোঁ। 3 পোৱা চাউল তিয়াই থৈছিলোঁ। এইখিনিৰে এখন পিঠা বনাম। আইহঁতে পিঠা বনালে ভাল পায়। এইখিনি নাৰিকলখিনি কুটি ল'লোঁ। এতিয়া মিক্সিৰ জাৰত গ্ৰাইণ্ড কৰি ল'ম। নাৰিকলখিনি দুভাগ কৰি এভাগ খুন্দি ল'লোঁ। এইখিনি মই কেৰাহীটোতে ৰাখি দিম পিঠাৰ কাৰণে, আৰু বাকী থকাখিনিও গ্ৰাইণ্ড কৰি লওঁ। এইখিনি পিঠাৰ বাবে, আৰু এইখিনি মই চুজি ভাজোঁতে চুজিত দিম, আৰু চাউলকেইটাও একেলগে মিক্সিৰ জাৰটোতে গ্ৰাইণ্ড কৰি ল'ম। সেই বাতিটোতে দি দিছোঁ আৰু পানী দি দিম। মই পানী দি গ্ৰাইণ্ড কৰিম। গুড়াখিনিও একেলগে ইয়াতে দি ল'ম, আৰু বাকী থকাখিনিও ঠিক তেনেকৈ খুন্দি ল'ম। গোটেইখিনি চাউল খুন্দা হ'ল। এতিয়া বাতিটোত অকণমান পানী দিছোঁ, দি এনেকৈ লাৰি দি সেই পানীখিনিও ইয়াতে দি দিছোঁ। ইয়াতে চেনি দিছোঁ, এইখিনি আধা বাতিতকৈ বেছি। নিমখ দিছোঁ, ঘি দি দিছোঁ। গোটেইখিনি ভালদৰে সানি ল'ম। যিহেতু গুড়াকেইটা মই টপাত কৰা নাই বা ৰ'দত দিয়া নাই, গতিকে ইয়াতে মই অকণমান চৌদাও দিম। চৌদা দিলে পিঠাখন নৰম হ'ব। এনেই লাও গুড়াৰ হ'লে এনেই নৰম হৈ যায়, চৌদা নিদিলেও হয়। এয়া চাওক, গুড়াখিনি মই এনেকৈ সানি ল'লোঁ আৰু পানী দিছোঁ অকণমান। কুকাৰটো বহাই দিছোঁ। কুকাৰটো টপাত হৈছে। তেল দি লৈছোঁ, ৰিফাইন দিছোঁ অকণমান। কুকাৰটো চাৰিওফালে পিনে লগাই ল'ম। গেছৰ ফ্লেম ল' কৰি দিম। কুকাৰটোৰ ঢাকনিখন লগাই দি হুইচেলটো উলিয়াই থ'ম। লুচি বনাবৰ কাৰণে এয়া মই আটাখিনি মাৰি থওঁ। নিমখ দিছোঁ আৰু ৰিফাইন দি লৈছোঁ। ৰিফাইন আৰু নিমখখিনি মিক্স হোৱাকৈ সানি লৈ মই পানী অলপ অলপকৈ দি আটাখিনি মাৰি ল'ম। চচপেনটোত পানী গৰম কৰি লৈছোঁ। অকণমান পায়সো বনাম, আজি ডালিয়াৰ পায়স বনাম। গাখীৰখিনি বহাই দিছোঁ। এয়া ডালিয়াকেইটা তিয়াই থৈছোঁ। আটাখিনি মাৰি লৈছোঁ। এয়া লাড়ু বনাই থ'ম লগতে একেলগে। এনেকৈ কুকাৰত পিঠা বনালে বেছি টাইম নালাগে। এয়া মোৰ পিঠাখন হৈছে। আটাকেইটা মাৰা হোৱাতে কেৰাহীটো বহাই দিছোঁ। কুকাৰটো নমাই লৈ ঘি দি লৈছোঁ আৰু চুজি ভাজিবলৈ চুজি বহাই দিছোঁ।
এইপিনে গাখীৰখিনি উতালিছে, গেছৰ ফ্লেম ল' কৰি দিছোঁ আৰু ডালিয়াখিনি বহাই দিছোঁ। ডালিয়াৰ পায়স বনাম। লুচি কেইখন বেলিবলৈ মই ইয়াতে বেলনাখনত তেল দি লৈছোঁ আৰু লুচি কেইখন বেলি লওঁ। সেইপিনে চুজি আৰু পায়স হৈ মানে গুণুমাই আহিছে লুচি বেলি দিবৰ বাবে। চুজিখিনি ভজা গৈছে, মই নাৰিকলখিনি দি দিছোঁ। আৰু লগতে দি দিম চেনি যি পৰিমাণত লাগে। অকণমান লাৰি দি গৰম কৰি লৈছিলোঁ পানী, গৰম কৰি লোৱা পানী দি দিছোঁ। চুজিখিনি হৈছে, মই এখন ডাঙৰ ট্ৰেত চুজিখিনি উলিয়াই ল'ম। এয়া পায়সখিনি হ'বৰ হৈছে, মই ইয়াতে চেনি দি ল'ম। এইখিনি চেনি লৈছোঁ পায়সত দিবৰ বাবে। অকণমান লাৰি দি চেনিখিনি গোলা যোৱালৈকে লাৰিম, তাৰপিছত গেছটো নুমাই থ'ম। এয়া চুজিখিনি এতিয়া মই কাটি ল'ম। হৈছে, গেছটো নুমাই ল'ম। পিঠাখন ঠাণ্ডা হৈছে, মই উলিয়াই লৈছোঁ কাঁহীখনত। এয়া চাওকচোন, তলটো অকণমান ক'লা পৰিছে। আয়তীসকলে নাম প্ৰসংগ কৰিবলৈ ধৰিলে। লুচি ভাজিবৰ কাৰণে কেৰাহী বহাই দি তেল দি লৈছোঁ। এইপিনে লুচি ভাজি আছোঁ আৰু আনফালে চাহৰ কাৰণে এনেকৈ গাখীৰ পানী বহাই দিছোঁ। মই এখেতক প্লেটকেইখন সাজি দিবলৈ মাতিছিলোঁ দেৰি হোৱাৰ বাবে। আৰু মোৰ ছোৱালীজনীক চাওকচোন কি সুন্দৰকৈ সমান সমানকৈ বাতিত পায়স দিছে। লক্ষী পূজা উপলক্ষে ভঁৰাল ঘৰতে প্ৰসাদ ভাগ দিওঁ। লক্ষী পূজাৰ এইটো ভঁৰাল ঘৰ আৰু এয়া লক্ষী পূজাৰ প্ৰসাদ ভাগ। প্ৰথমতে দুটামান প্ৰসাদ খাই লওক। আয়তীসকলক বিদায় দি মই লৈছোঁ খাবৰ কাৰণে। চাহ এতিয়া নাখাওঁ, পানীৰে খাম। ৰাতিৰ বাবে খোৱাৰ যোগাৰ, আলু ভাজি লৈছোঁ, এয়া বুটৰ দালি বনালোঁ আৰু ৰুটি বনাই আছোঁ। গেছটো শেষ হৈছে, আজি চৌকাতে বনালোঁ। গোটেইকেইটাক দি লৈ মই লৈছোঁ খাবৰ কাৰণে। যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কোনোবাই যদি প্ৰথমৰ বাবে মোৰ ভিডিঅ' চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে বেল আইকনটো দবাই দিব। তেনেহ'লে আজিলৈ ইমানতে, ধন্যবাদ, শুভৰাত্ৰি।